কবিতাৰ শিৰোনাম দুৰ্বল প্ৰেমিক 2.0 কথা হিমাংশু শইকীয়া আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়া আধৰুৱা প্ৰণয়বোৰ আজিচোন থান বান হৈ পৰিল মোৰ নিৰ্মল হৃদয়খনত বিষাদে যে আৱৰি ধৰিছিল কদাপি জানো মনৰ আশাবোৰ পূৰ্ণ হ'ব বুলি ভাবি থাকিলো অপ্ৰত্যাশিত ভাৱধাৰা যেন আকৌ এবাৰ থমকি ৰল কাৰণ তাইক মই তাইৰ অনুমতি অবিহনে ভাল পাইছিলো সেইবাবে হয়তো একপক্ষীয় প্ৰেমৰ নৈ স্তব্ধ হৈ পৰিছিল তাইক পোনপ্ৰথমে চানমাৰী ব্ৰিজৰ মাজমজিয়াত এটা সুন্দৰ আবেলি সময়ত দেখা পাইছিল তাইৰ লগৰ দুজনীৰ সৈতে কথা পতাত ব্যস্ত আছিল কিন্তু মাজে মাজে তাইৰ কাজলী দুচকুৰ কথাবোৰ তাইৰ যেন মিচিকি হাঁহিটোত ফুটি উঠিছিল মই বোলো হে ভগৱান কিনো মোৰ নিচিনা দুৰ্বল প্ৰেমিক এজনক প্ৰেমৰ তিতা মিঠা সোৱাদ দিব ওলাইছে তাইক চাওঁতে চাওঁতে প্ৰেমৰ সাগৰত কেতিয়ানো জঁপিয়াই পৰিলো পাত্তাই নাপালো তাইৰ সেই লাৱনী মুখখনে মোৰ মন অহৰি লৈ গৈছিল মোৰ হিয়াৰ মৰহি যোৱা গোলাপ ফুলপাহ এতিয়াও সাজি থোৱা আছে এধানি আশা এধানি মৰম এতিয়াও তাইৰ বাবে জীৱিত হৈ আছে তাইক আকৌ এবাৰ কেতিয়া দেখা পাম সেই সম্ভাৱনা এতিয়াও গজালি মেলে বাৰে বাৰে